কি খবৰ আপোনালোকৰ? চ' আজি প্ৰায় 2 মাহ পিছত ওলাই আহিছোঁ। ৰিলেটিভ এজনে কল কৰিছিলে, চ' কিবা এটা আনিবৰ কাৰণে কৈছে। চ' তেখেতৰ ঘৰত গৈ আছোঁ মই, আৰু আপোনালোকক ভাবিছোঁ অলপ দেখাই লওঁ বস্তুবিলাক। চ' ভিডিঅ'টো সম্পূৰ্ণ চাব, একেবাৰে চুটি ভিডিঅ' হয়। চ' ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু এনজয় কৰি থাকক। চ' ফাইনেলি আহি পালোঁ স্কুল। চাওক, এখন হৈছে প্ৰাথমিক বিদ্যালয়, বহুত পুৰণি স্কুল, পূব বান্দৰমেলা প্ৰাথমিক বিদ্যালয়। আৰু এইখনত আমাৰ দাদাই পঢ়িছিলে, মই পঢ়া নাই। আৰু এইখন চাওক মাদ্ৰাছা হয়। চ' মই গৈছিলোঁ নুনগড়, মানে আমাৰ ঘৰৰ পৰা 3 কিলোমিটাৰমান হ'ব। আৰু তাত মানে মোক মাতিছিলে এটা ৰঙালাও আনিবৰ কাৰণে, খেতৰ ৰঙালাও। আৰু আপোনালোকে চাওক ভিডিঅ'টো। ফাইনেলি আহি পালোঁ গেছৰ এজেঞ্চি, LPG গেছৰ এজেঞ্চি হয়। 6-7 মাহমান আগত এইখন বনোৱা হৈছিল, আৰু বৰ্তমান বন্ধ আছে লকডাউনৰ কাৰণে। আৰু ইয়াত বহুত সুবিধা হৈছে আমাৰ এইখন বনোৱাৰ কাৰণে। আৰু এতিয়া চিধা গৈ আছোঁ বজাৰৰ পিনে, তাত বজাৰ পাৰ হৈ আমাৰ ঘৰ হয়। চ' বজাৰৰ ভিডিঅ' কৰিব নোৱাৰিম। আৰু এতিয়া ফাইনেলি আহি গ'লোঁ আমাৰ ঘৰৰ আগৰ ৰাস্তাটোত, আৰু এতিয়া ঘৰত সোমাই যাম। চ' ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈকে ইমানেই।